গম পাইছো যে এই অসম চৰকাৰে অমানৱীয়ভাৱে বেআইনীভাৱে উচ্ছেদ কৰি আছে, যাৰ কাৰণে যোৱাকালি আমাৰ আমচুৰ যিজন নেতাক ইতিমধ্যে মানে থানাত বহাই থৈ দিছে, আটক কৰি থৈ দিছে। এজন সাংবাদিকক আটক কৰি থৈ দিছে। ইয়াত এজন কেন্দ্ৰীয় নেতা আৰু আমাৰ বিশ্বনাথৰ জিলাৰ সভাপতিক লৈ গৈ তেওঁ আটক কৰি থৈ দিছে। এইটো কি? এইটো মানৱ অধিকাৰ হৈ আছে নেকি? এইটো মানৱমতীয়া হৈ আছে নেকি? মানুহক কেতিয়াবা আটক কৰি থৈ পেলাই উচ্ছেদ কৰে নেকি? তেওঁলোকে কি ভুল কৰা নাই জানো? তেওঁলোকে ভুল কৰিছে, ভয় খাইছে। ভয় খোৱাৰ কাৰণে আজি আমাৰ আমচুৰ দুজন নেতাক তেওঁ আটক কৰি বন্দী কৰি থৈ দিছে। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই বিনা শৰ্তে এই আমচুৰ নেতাজনক মুকলি কৰি দিবলৈ আমি আহ্বান জনাইছো। অন্যথা আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। Okay, let's go.